100 জোপা যদি লগালো হয় যাৰ 100 জোপা আছে এজোপাত মিনিমাম 100কে ধৰকচোন আপুনি 100ত কি হ'ল 5 টকাকে 500 টকা হ'ল আৰু 100 জোপাত কিমান হ'ল আপুনি হিচাপ কৰক তো সেই গছত পইচা লাগি আছে নে নাই যিবিলাক ডায়েবেটিছ ৰোগী থাকে তেওঁৰ কাৰণে এইটো মহৌষধি হিচাপে ব্যৱহাৰ কৰা হয় আৰু দ্বিতীয় কথা হ'ল ই মানে কলেষ্ট্ৰল লেভেলটো কমাই দিয়ে হাই বিপি যিবিলাক উচ্চ ৰক্তজনিত যিবিলাক ৰোগ হয় সেইটো কমাই দিয়ে তাতো যে চকুমুদি খাই দিলোঁ আমি খালোঁ না মই খালোঁ ন ইয়াত যদি মই কেমিকেল বা ৰাসায়নিক খাওঁতে মই খালোঁহেঁতেন নে ডেফিনেটলি নাখাওঁ এজোপা ৰঙা চন্দন হয় আৰু পৃথিৱীৰ আটাইতকৈ দামী দ্বিতীয় জোপা দামী গছ প্ৰথম জোপা হয় ব্লেক উড বুলি কোৱা হয় সাউথ আফ্ৰিকাত পোৱা যায় আৰু নেক্সট হ'ল আপোনাৰ ৰঙা চন্দন আৰু তুমি চাগৈ পুষ্পা চিনেমাখন চাইছা বীৰাপান্না নাম শুনিছা তেখেতক মৰা হ'ল আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে দুটা টাস্ক ফ'ৰ্চ ৰাখিছে প্ৰটেকশ্যনৰ কাৰণে আফটাৰ 12 ইয়াৰ্ছ ইয়াৰ আপোনাৰ 100 টকা ইনভেষ্টমেণ্ট কৰি 12 লাখ আপোনাৰ ৰিটাৰ্ণ আহিব এটা জুপুৰিৰ পৰা আহি এইখিনি পজিশ্যন পাইছেহি আৰু তুমি ডাইনিং টেবুল চোৱা বিচনা আছে নৰসিংহ ৰূপ লৈ আহিছিলে আমাৰ বিষ্ণু ভগৱানে প্ৰহ্লাদক বচাবৰ কাৰণে এনেকুৱা কোৱা হয় যে পইচা গছত নধৰে কিন্তু আজি এজন এনেকুৱা আদৰ্শ খেতিয়কৰ ওচৰত আহিছোঁ তেওঁ প্ৰুভ কৰিছে যে পইচা গছত ধৰে আহক আপোনালোকক আজি চিনাই কৰাই দিওঁ তেওঁৰ নাম হ'ল দীপক বৰা তেওঁৰ একচুৱেল ঘৰৰ চাচনি আৰু তেওঁ কৰ্মক্ষেত্ৰ ডিব্ৰুগড়ত আছে তুমি যিটো কুৱেশ্যন কৰিছা গছত টকা লাগে নেকি মই কওঁ যে আমাৰ অসমত তুমি য'তেই কোৱা চোৱা এতিয়া বাহিৰৰ মানুহবিলাক কি হয় তেওঁলোকে কয় যে ঘটি এটা লৈ আহে আৰু এটা কৰপতি হৈ গুচি যায় আৰু আমি কি কৰোঁ আমাৰ এই সোণৰ অসমখন এৰি আমি বাহিৰলৈ গুচি যাওঁ তুমি চোৱা আজি তুমি চাগে মোৰ কথাখিনি শুনিছা এইটো এটা পৰিত্যক্ত এটা অঞ্চল আছিল মাটি আছিল য'ত ইটা ভাটা আছিলে জ্বলাই দিয়া হৈছিল মানে আই বুকুখন আৰু এইবিলাক পুখুৰী তুমি যে দেখিছা আগৰ নাছিলে এইবিলাক ইটা ভাটা আছিলে ইটা ভাটা আছিলে আৰু এইটো মই লকডাউনত কৰিলোঁ আৰু হয় হয় আৰু এইটো আপোনালোকক মই ডি চি ছাৰ আৰু এছ পি ছাৰক মই ধন্যবাদ দিব লাগিব যেতিয়া কৰোণাৰ সময়ত যে মানুহবিলাক সোমাই আছিল মই তেতিয়া কিন্তু কাম কৰি আছিলোঁ সেইটো এটা ডাঙৰ আৰু ইণ্টাৰনেশ্যনেল প্লেটফৰ্মতো মোৰ কানৈকলজৰ মোৰ এগৰাকী মোৰ বান্ধৱী ইকনমিক্সৰ হেড হয় তেওঁ ৰুবাব বুলি কওঁ তেওঁ মানে ইণ্টাৰনেশ্যনেল যিখন মিটিং হৈছিলে তাতে ক'ভিডত অসমত তাৰমানে হাই ডেঞ্চিটি মানে পাপায়া আৰু ফিচাৰী কালচাৰ যে আমি কৰিছিলোঁ সেই তেওঁ মানে অলৰেডি মানে অসমৰ হৈ ৰিপ্ৰেজেণ্ট কৰিছিলে আৰু মোৰ কাৰণে এইটো আশীৰ্বাদ বুলি ভাবোঁ হয় হয় আৰু এতিয়া যিটো কুৱেশ্যন কৰিছে যে গছত টকা লাগে নেকি ঠিক আছে এতিয়া মই তোমাক কেমেৰাক ক'লোঁ ঘূৰাই দিব ক'লোঁ তুমি মোৰ পুখুৰীটো দেখিছা চাগৈ এই পুখুৰীটো দেখিছা এতিয়া চব ঘাঁহ আছে দেখিছা নহয় আমি ঘাঁহ মই কেজি হিচাপে বিক্ৰী কৰোঁ কেজি হিচাপে বিক্ৰী কৰোঁ আৰু আপোনাৰ একবাৰ যদি মই কাটোঁ ধৰি লওক 45 ডেজত আকৌ মই পাই যাওঁ আৰু এবাৰ যদি মই খেতি কৰোঁ 5 বছৰলৈ আপোনাৰ মানে একো কৰিব নালাগে এইটো এটা হ'ল আপুনি তাৰপৰা পইচা পালোঁ আমি নেপিয়াৰ পৰা পালোঁ এইটো কয় নেপিয়া ঘাঁহ আৰু গৰু ছাগলীৰ কাৰণে আৰু আমি মাছৰ কাৰণেও এইটো দিওঁ হ'ল এইটো এটা আপোনাৰ পইচা অহা মানে এটা পথ আকৌ আমি তাৰ বিটবিলাক যে যিবিলাক কৃষক আহে ধৰি লওক ফাৰ্মিং কৰিব বিচাৰিছে তেওঁলোকক আমি একদম মিনিমাম মানে মূল্যত আমি যোগান ধৰোঁ সেইটো এটা পইচা আহিলে এতিয়া তুমি এইজোপা দেখুৱাব পাৰা এই কল দেখিছা এইজোপা কয় টিচু কালচাৰ TCG9 টিচু কালচাৰ জেনেৰেশ্যন 9 এইটো টিচুটোক ডেভেলপ কৰি চাইণ্টিফিক লেবৰেটৰীত প্ৰস্তুত কৰা হয় তাৰমানে কম সময়ৰ ভিতৰত অধিক উৎপাদন আৰু ধৰি লওক এজোপা নেচাৰেল গছত কিমান লাগে 5 বছৰ 6 বছৰ লাগে যেতিয়া আমি টিচুৰ পৰা লেবৰেটৰীত মানে উৎপন্ন কৰোঁ তেতিয়াহ'লে আমাৰ কম বয়সত অধিক উৎপাদন পোৱা যায় ধৰি লওক আমি ধৰি লওক আমি যিমানবিলাক সৃষ্টি কৰিব লাগে টিচুবিলাক আপোনালোকে গম পাব যে অধিক জেনেৰেশ্যন ক্ৰিয়েশ্যন কৰিবৰ কাৰণে টিচু কালচাৰটো লগাব লগা হয় আৰু সেইটো এগ্ৰিকালচাৰ এটা ডাঙৰ মানে কনচেপ্ট হয় যে কম সময়ত অধিক উৎপাদন দিব পৰাকৈ এইটো মানে প্ৰজাতিবিলাক সৃষ্টি কৰা হৈছে নতুন প্ৰজাতি সৃষ্টি কৰিছে এতিয়া ধৰি লওক আপুনি মোৰ ইয়াতে দেখিলে আপোনাৰ কল দেখিলে সেইফালে দেখিব আপোনাৰ আমলখি আছে আপোনাৰ অমৰা পাব আপোনাৰ মধুৰিআম পাব তো এইবিলাক আৰু লিচু আছে আমাৰ এইবিলাকৰ লৈ পিনি তেতিয়াহ'লে কম সময়ত অধিক উৎপাদন পোৱাৰ কাৰণে এটা সুবিধা হয় আৰ্থিকভাৱে এতিয়া সেইটোৱে ক'লোঁ এতিয়া কম সময় আগতে ধৰি লওক 5 বছৰ লাগিছিলে আপুনি 1.5 বছৰত পালে এই 4 বছৰ যে গেপিংটো আপোনাৰ কম হ'ল সেইটোতো আপোনাৰ অৰ্থনৈতিকভাৱে সবল হ'লে নাই তো এতিয়া ধৰি লওক মই আপোনাৰ কেমেৰাৰ পিছত দেখুৱাব মই টেঙা কৰিছোঁ এতিয়া তাত মই 5 টকাকৈ দিছোঁ 100 জোপা যদি লগালোঁ হয় যাৰ 100 জোপা আছে এজোপাত মিনিমাম 100কে ধৰকচোন আপুনি 100ত কি হ'ল 5 টকাকৈ 500 টকা হ'ল আৰু 100 জোপাত কিমান হ'ল আপুনি হিচাপ কৰক তো সেই গছত পইচা লাগি আছে নে নাই লিচু এতিয়া কেজি কিমান লিচু যদি কৰিব আপোনাক মই জামুল বুলি কয় হোৱাইট আপেল কয় এজোপাতে আপোনাৰ হয় 2 কুইণ্টেলৰ ওপৰত হয় ঠিক আছে আপুনি 100 টকাকৈ ধৰক 100 টকাকৈ ধৰিলে 2 কুইণ্টেল কিমান হ'ল 20,000 টকা হ'ল এতিয়া মোৰ আপোনাৰ তামোল আছে তামোল সাধাৰণতে আমাৰ কি হয় 7 বছৰত লাগে মিনিমাম 5 বছৰ 7 বছৰত আমাৰতো 3 বছৰত লগালোঁ 3 বছৰত মোৰ 4 বছৰটো প্ৰফিট হ'লে নহ'ল আৰু তেওঁলোকৰ চাইণ্টিফিকেলি যিটো দিছে যে আপোনাৰ 1500 পৰা 2000 লাগে মই কৈছোঁ 1000 টা লাগিলে তামোল ঠিক আছে 1000 টা লাগিলে আপুনি এটা তামোলৰ দাম কিমান 5 টকা আপুনি 2 টকাকৈ ধৰকচোন
2 টকাকৈ ধৰিলে কিমান 1000 2000 টকা তো মই কৈছোঁ 2000 টকাও নালাগে মিনিমাম ছাপৰ্ট প্ৰাইচ যিটো কয় মিনিমাম ছাপৰ্ট প্ৰাইচ আপুনি 1 টকাকৈ ধৰক কিমান হ'ল 500 টকা হ'ল 100 জোপাত কিমান হ'ব আপুনি হ'ব তাত যদি মই পাণ লগাওঁ এজোপা তামোলত পাণ লগালে আপোনাৰ 1 লাখ পাত্তা ইন এ ইয়েৰ মানে এবছৰত 1 লাখ পাত্তা আপোনাৰ প্ৰডিউচৰ হয় এজোপা তামোল গছৰ পাণ লগালে এতিয়া 1 কিলো পাণৰ দাম কিমান 1 টকা 1 লাখ টকা হ'ল বছৰেকত মই কৈছোঁ মিনিমাম ছাপৰ্ট প্ৰাইচ 25 পইচা ধৰক আপুনি 1 টকা নাই ধৰা 25 পইচাকৈ ধৰিলে এবছৰত কিমান হ'ল 25,000 টকা তেতিয়াহ'লে 100 ইনটু 25 হ'লে কিমান হ'ব 25 লাখ 25 লাখ নালাগে 10 লাখ টকা আপুনি নাপাব নেকি আগৰ দিনত আমাৰ অসমৰ মানুহে কি কৰিছিলে খেতি কৰিছিলে তেওঁলোকে চাকৰি কৰিব যোৱা নাছিলে কিন্তু আমি সেই কালচাৰটো হেৰাই গ'ল সেই কালচাৰটো আকৌ ঘূৰাই আনিব লাগিব আমি আৰু সেইকাৰণে মই কৈছোঁ অসমৰ প্ৰতিজোপা গছতে পইচা আছে চাহপাতত কি পইচা নাই নেকি দাদা মই আপোনাৰ ইয়াত সোমাওঁতে মই চালোঁ ষ্টেভিয়া বুলি নাম আছে ষ্টেভিয়া বস্তুটো কি হয় একচুৱেলি এইটো মানে ঔষধি এটা হেৰি হয় তৃণ কি বুলি ক'ম আমি তুলসী যেনেকৈ মানে কৰোঁ খেতি কৰোঁ যে ঠিক ষ্টেভিয়াটো ঠিক মধু তুলসী বুলিয়ে কয় কিন্তু মধু তুলসী বুলি ক'লেও চাইণ্টিফিকেলি ষ্টেভিয়া বুলিয়ে বিদেশত বা পৃথিৱীত গোটেই জনাজাত হয় আৰু ই আপোনাৰ খালে কি হয় চেনীৰ যিটো সোৱাদ হয় চেনীতকৈ মানে 4 গুণ সোৱাদ বেছি পোৱা যায় আৰু সেইটো কাৰণে আৰু এটা তাতকৈ কেলৰিতকৈ 4 গুণ মানে চেনীতকৈ বেছি মিঠা আপুনি যদি সৰহকৈ পাত দি দিয়ে নহয় মুখখন এঠা হৈ যাব তেতিয়াহ'লে ডায়েবেটিছ হ'ব ডায়েবেটিছ হ'ব এতিয়া ভাল কুৱেশ্যন কৰিছে যে আৰু এইটো আপুনি মই কওঁ যে বা মই নহয় গোটেই পৃথিৱীয়ে গম পায় যে ডায়েবেটিছৰ ৰোগৰ কাৰণে ষ্টেভিয়া খাব লাগে তুমিতো কুৱেশ্যন কৰিছা মিঠা হয় তো মিঠা হ'লে ই হ'ল কেলৰি ফ্ৰী হয় কেলৰি ফ্ৰী হোৱাৰ কাৰণে ধৰি লওক আমাৰ যিখিনি ডায়েবেটিছ ৰোগৰ কাৰণে যিখিনি মানে কাৰণ হয় সেই কাৰণটো ইয়াত নাথাকে আৰু সেইটো কাৰণে আপোনাৰ যিবিলাক ডায়েবেটিছ ৰোগী থাকে তেওঁৰ কাৰণে এইটো ঔষধি হিচাপে ব্যৱহাৰ কৰা হয় আৰু দ্বিতীয় কথা হ'ল ই মানে কলেষ্ট্ৰল লেভেলটো কমাই দিয়ে হাই বিপি যিবিলাক উচ্চ ৰক্তজনিত যিবিলাক ৰোগ হয় সেইটো কমাই দিয়ে আৰু দ্বিতীয় কথা স্কিনটো মানে ভালকৈ ৰাখে বয়সৰ চাপটো নপৰে দাঁতৰ যিবিলাক বেমাৰ হয় দাঁতৰ কাৰণে ভাল হয় আৰু কৌষ্ঠকাঠিন্যতা যিবিলাক শৌচ কৰাৰ প্ৰব্লেম হয় পেটত মানে যিবিলাক গুৰ কৰি থাকে হজম শক্তি নহয় আপোনাক মই ক'লোঁ আপুনি যদি খায় আপোনাৰ হজম শক্তি বাঢ়িব ভোক লগাৰ পৰিমাণটো বাঢ়ি যাব আৰু চুলি সৰা চুফিৰ কাৰণেও ভাল হয় আৰু তেতিয়াহ'লে ই এণ্টি অক্সিডেণ্ট হয় তেতিয়াহ'লে ৰোগ প্ৰতিৰোধ মানে প্ৰতিৰোধ ক্ষমতাটো বেছি থাকে কাৰণে বঢ়াই দিয়াৰ কাৰণে সাধাৰণতে অইন ৰোগবিলাকে আপোনাক এটেক কৰিব নোৱাৰে আৰু ইমিউনি চিষ্টেমটো ঠিক কৰাৰ কাৰণে ইনচুলিনৰ কাৰণে আপোনাৰ ইনজেকশ্যন পুছ কৰিব নালাগে চ' সেইটো কৰিলে আপোনাৰ যেতিয়া শৰীৰটো সুস্থ হৈ থাকিব আপোনাক বেমাৰে কেনেকৈ এটেক কৰিব আপোনাৰ কেমেৰাক দেখাব দিছোঁ কালাৰ চোৱা আৰু ইয়াৰ পাত হয় এইটো হ'ল আমাৰ পেকেটটো এইটো ষ্টেভিয়া এইটো আমি এনেকৈ বিক্ৰী কৰোঁ আমি এইটো আমাৰ ষ্টেভিয়া ইয়াতে কি বেনিফিট হয় ইয়াত লিখা আছে এইটো সেউজ জীৱনৰ হয় ইয়াত দেখিছে ষ্টেভিয়া লেখা আছে এইটো সেউজ জীৱনৰ হয় আৰু এইটো লেখা আছে আমাৰ 100% এইটো কেলৰি ফ্ৰী হয় হয় কেমিকেল ফ্ৰী যিহেতু অৰ্গেনিক হয় এতিয়া মই পাতটো যে চকুমুদি খাই দিলোঁ আমি খালোঁ ন মই খালোঁ ন ইয়াত যদি মই কেমিকেল বা ৰাসায়নিক খাওঁতে মই খালোঁহেঁতেন নে ডেফিনেটলি নাখাওঁ আৰু মই যদি ভাল খাম আপুনি কিয় বেয়া খাব আমি তেনেকুৱা ধৰণৰ মানে বেয়া কাম নকৰোঁ ইয়াতে আৰু মোৰ ল'ৰাকেইটাকো সদায় আমি অৰ্গেনিক আমি যিখিনি খাওঁ আমিতো ইমান বিক্ৰী কৰিব পৰাকৈ নাই আমাৰ যিখিনি পাৰোঁ গোটেই শাক পাচলি ফল মূল হওক চ' আমি অৰ্গেনিক খেতিয়ে কৰিছোঁ আমি আৰু মই এইটো অনুভৱ কৰোঁ যে এইটো বেলেগ এটা খোৱাৰ পিছত অনুভৱ হ'ব আৰু ভাগৰ ভাৱটো নাইকিয়া হ'ব এইটো মই একদম ডেফিনেটলি ক'ব পাৰোঁ মই দাদা কাৰোবাক যদি এনেকৈ ষ্টেভিয়াটো লাগে ক'ত কণ্টেক্ট কৰিব আপোনাক মোৰ ইয়াৰ পৰা ল'ব পাৰে সেউজ জীৱন আপোনাৰ কণ্টেক্ট নম্বৰ মই তাত দি থৈ হ'ব সেউজ জীৱন লেখা হৈছে আমাৰ সেউজ জীৱন লাহোৱাল পলিটেকনিকৰ ওচৰত যোনে সুধিলেও গম পাব আৰু আমি অনলাইনতো যদি কোনোবাই কৰে আমি দিব পাৰোঁ আৰু দ্বিতীয় কথা হ'ল কি মোৰ ফোন নাম্বাৰটো 9854562438 ৰাহুল এজোপা গছ পুলি দেখিছা কি গছ কোৱাচোন চন্দন গছ কি চন্দন হয় ৰঙা চন্দন এতিয়া মই কেমেৰাক দেখাব দিছোঁ এজোপা কয় ৰঙা চন্দন হয় আৰু পৃথিৱীৰ আটাইতকৈ দামী দ্বিতীয়জোপা দামী গছ প্ৰথমজোপা হয় ব্লেকউড বুলি কোৱা হয় চাউথ আফ্ৰিকাত পোৱা যায় আৰু নেক্সট হ'ল আপোনাৰ ৰঙা চন্দন আৰু তুমি চাগৈ পুষ্পা চিনেমাখন চাইছা বীৰাপাণ্ডা নাম শুনিছা তেখেতক মৰা হ'ল আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে 2টা টাস্ক ফ'ৰ্চ ৰাখিছে প্ৰটেকশ্যনৰ কাৰণে চন্দনৰ কাৰণে ইমানেই মূল্যৱান ইয়াক মানে 2টা মানে ফ'ৰ্চ ৰাখিছে প্ৰটেকশ্যনৰ কাৰণে আৰু স্মাগলিংবিলাক বন্ধ কৰিবৰ কাৰণে এতিয়া ভাৰত চৰকাৰে পাৰ্মিশ্যন দিছে কৃষকেও এইটো খেতি কৰিব পাৰে এতিয়া এই গছজোপা দেখিলা 100 টকাৰ মই ভেলু ধৰিলোঁ পইচা কথালৈ আহিছোঁ দেই ইকনমিক ভেলুটো ইয়াৰ 100 টকা দি আমি কিনিলোঁ ঠিক আছে আমাৰ ইনভেষ্টমেণ্ট হ'ল কিমান 100 টকা আফটাৰ 12 years ইয়াৰ আপোনাৰ 100 টকা ইনভেষ্টমেণ্ট কৰি 12 লাখ আপোনাৰ ৰিটাৰ্ণ আহিব এইটো 12 লাখ টকা আফটাৰ 12 yearsত ৰাইট 100 টকা খৰচ কৰি 12 লাখ টকা মই যদি বেংকত থওঁ 1000 years লাগিব ৰাইট আৰু দ্বিতীয় কথাটো হ'ল যেনিবা মই ক'লোঁ নেপালোঁ যেনিবা মই নিগেটিভকৈ ভাবিছোঁ 12 লাখ টকা নেপালোঁ তেতিয়া মোৰ কি হ'ব
6 লাখ 6 লাখ নাপালোঁ 3 লাখ পালোঁ 100 জোপা ৰুলে কিমান হ'বগৈ 3 কোটি টকা এতিয়া তুমি মোক সুধিব পাৰা যে পৰিকল্পনা এটা লাগিব মানুহক কোটিপতি তুমি মোক প্ৰথমতে কৈছিলা কোটিপতি হোৱাৰ এটা আমি যেতিয়া কওঁ কথাবিলাক এনেই ক'লে নহ'ব এইটো ধৈৰ্য লাগিব এটা পৰিকল্পনা লাগিব নিৰ্দিষ্ট পৰিকল্পনাত গ'লে আমি কোটিপতি নোহোৱা কোনো কথাই নাই এটা মই কোটিপতি হ'ম একদম নিশ্চিন্তভাৱে তোমাক মই দেখুৱাই দিম মই প্লেণ্টেশ্যন কৰিছোঁ আপুনি কৰিছোঁ তোমাক মই দেখুৱাই দিম সেইটো হ'ল গতিকে মই মিছাকৈ কথাটো কোৱা নাই আপুনি কৃষি বিজ্ঞানীৰ লগত কথা পাতক মাৰ্কেট ভেলু আপুনি চাওক কিন্তু 26লৈকেতো বিক্ৰী কৰিব নোৱাৰিব ভাৰত চৰকাৰৰ পৰা পাৰ্মিশ্যন লৈ ভাৰত চৰকাৰে কিনিব আফটাৰ 26ৰ পিছত এলাউ কৰিব 2026লৈকে আমি বিক্ৰী কৰিব নোৱাৰোঁ গভৰ্ণমেণ্টৰ ওচৰত বিক্ৰী কৰিব লাগিব আফটাৰ 26ৰ পিছত ইট মে বি অপেন মাৰ্কেটত আহিব এটা কাৰোবাৰ ওচৰত যদি চন্দন গছ আছে হয় এটা গভৰ্ণমেণ্টৰ ওচৰত সিহঁতে কণ্টেক্ট কেনেকৈ কৰিব আপুনি যিটো আমাৰ জিলা কৃষি বিভাগ আছে ফৰেষ্ট্ৰি আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব আৰু প্ৰত্যেকখন ষ্টেটৰে আপুনি গুগলত চাৰ্চ কৰক প্ৰত্যেক ষ্টেটৰে বেলেগ বেলেগ প্ৰাইচত মিনিমাম ছাপোৰ্ট প্ৰাইচো দি আছে আপুনি গুজৰাটত চাওক আপোনালোকে এতিয়াও চাওক গুজৰাটত কি আছে আৰু দিল্লী বা বম্বেত বেলেগ বেলেগ প্ৰাইচত দি আছে সেইটো গভৰ্ণমেণ্টে এটা প্ৰাইচ ফিক্স কৰি দিয়ে মিনিমাম ছাপোৰ্ট প্ৰাইচটো আপুনি চেক কৰিব হয় MSP সেইটো কৰি ল'ব পাৰে এইটো এটা হ'ল ঠিক আছে এইবোৰ দেখিছা এইবিলাক অৰ্কিড হয় অৰ্কিডৰ ভেলুটো মই নকলেও হ'ব এইবিলাক অৰ্কিডৰ ভেলুটো মই কিন্তু বিক্ৰী কৰিবৰ কাৰণে থোৱা নাই এইটো কালেকশ্যন কৰিছোঁ কালেকশ্যন আছে আৰু দ্বিতীয় এটা এইটো তামোল পুলি এটা দেখাম এইটো এটা তামোল পুলি এইটো আনকমন লাগিছেনে নাই আমাৰ গ'লে নহয়নে হয়নে নহয় এইটো মানে হাইব্ৰিডৰ হয় এইটো মানে ভাৰত চৰকাৰ আৰু কেৰালা চৰকাৰে কোকোনাট ডেভেলপমেণ্ট আৰু বেটলনাট মানে তামোল আৰু নাৰিকলৰ যিটো ৰিচাৰ্চ চেণ্টাৰ আছে প্ৰত্যেকৰ এগ্ৰিকালচাৰ তেওঁলোকে ডেভেলপ কৰিছে আৰু এইটো বিশ্বাস কৰিবা তুমি 3 বছৰ লাগে 3 বছৰ লাগি মই যেতিয়া কৈছিলোঁ প্ৰথমতে মানুহবিলাকে মই মিছা কৈছোঁ বুলি ভাবিছিলে মই তোমাক গছ দেখুৱাই দিম এতিয়া তোমাক মই লাগি থকা গছ দেখুৱাই দিম মই দেখুৱাই দিম তোমাক আপোনাক মই আৰু এটা কুৱেশ্যন হ'লো চাওক আপোনাৰ ওচৰত নলেজ আছে আপুনি কৰিছে কিন্তু বহুতে এইটো কৰিব বিচাৰিছে কিন্তু সিহঁতৰ ওচৰত নলেজ নাই জ্ঞান নাই কিন্তু সেইটো জ্ঞানটো কেনেকৈ ল'ব পাৰি একদম শুদ্ধ কথা যেতিয়া আমি কৃষি এটা কৰোঁ খেতিটো কৰোঁ তেতিয়া ছায়েন্স এটা থাকে ছায়েন্সটো আমি জানিব লাগিব এতিয়া তুমি আহিছা তুমি এইখিনি বিষয়ে নলেজ নাথাকিলে পাৰিবা নেকি প্ৰথমতে নলেজটো গেডাৰিং কৰিব লাগিব আমি যেতিয়া খেতি এটা কৰোঁ ইউটিউবত চাই পিনি নহয় তুমি এতিয়া প্ৰেক্টিকেল গ্ৰাউণ্ডত আহিছা মই হাতে কামে দেখাইছোঁ সেই হাতে কামে যিটো আমাৰ শিক্ষাটো কি হয় চকুৱেদি কাণেদি হাতে স্পৰ্শ কৰি এতিয়া মই যদি জুই কুৰা ধৰোঁ কিতাপত কেনেকুৱা হয় গম নাপাম চুলেহে গম পাম যে জুই পুৰিলে কেনেকুৱা হয় এই দেখিলে কিতাপে কোৱাতকৈ মই যে চকুৱে চাম বেলেগ এটা অভিজ্ঞতা হ'ব কাণে যে মই কৈ আছোঁ কথাখিনি সেইটো এটা অভিজ্ঞতা হ'ল নাই যেতিয়া খেতি এটা কৰিব এই গোটেই কথাখিনি হাতে কামে চুই মেলি মাটিত কৰিব লাগিব এনে বুকছত পথাৰত মানে কি কিতাপত বা বহীত হাল বালে নহ'ব মাটিত আহি হাল বাব লাগিব একজেক্টলি আৰু সেইখিনি আমি কৰিছোঁ আপোনাৰ ওচৰত যদি কোনোবা আহি পিনে শিকিম বুলি ভাবে হয় আপুনি শিকাবনে মইতো তেনেকুৱা ইমান খেতিয়ক নহয় মোৰ যিখিনি অভিজ্ঞতা সেইখিনি কৈছোঁ আৰু তুমিতো চাগে গম পোৱা মই বহুত জেগাতো যাওঁ উঠি অহা চামক মোৰ যিখিনি জ্ঞান সেইখিনি অকণো লোক ঢাক নকৰাকৈ মই বিলাই আছোঁ কিন্তু কোনোবাই যদি ইচ্ছা কৰে আহিব পাৰে ৰাহুল এইজোপা চোৱা 2 বছৰ হৈছে ৰঙা চন্দন 10 জোপাৰ ওপৰত আছে তুমি ভাবা সেইবিলাক চোৱা আৰু তুমি মোক সুধিছিলা দাদা ইয়াত হ'বনে নহয় মই একো নকওঁ গছজোপাই ক'ব এইবোৰ গছে ক'ব আৰু সিফালে তুমি দেখুৱাব পাৰা আমাৰ গছ আছে আৰু মই কৃষকক কওঁ যদি মাটি আছে এনেই পেলাই থোৱাতকৈ আপোনাৰ চন্দন খেতি কৰিব পাৰে আমি বাঁহৰ কামো কৰোঁ চাইছা খেতি কৰিছোঁ নাৰ্চাৰী কৰিছোঁ মাছৰ কৰিছোঁ তামোলৰ খেতিও কৰিছোঁ আমি বাঁহলৈ আমি মানে এটা উদ্যোগ গঠন কৰিছোঁ আৰু মই কৈ বহুত ভাল পাওঁ মই সমাজত প্ৰথমজন ব্যক্তি কৌডিক লৈ পিনি ষ্টাৰ্ট কৰিছিলোঁ হয় মই ডিব্ৰুগড় জেলৰ কৌডিক লৈ পিনি ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি চাগৈ এইখিনি মোৰ এটা জুপুৰিৰ পৰা আহি এইখিনি পজিশ্যন হৈছেহি আৰু তুমি ডাইনিং টেবুল চোৱা বিচনা আছে বিভিন্ন আমি যিহেতু নাৰ্চাৰী আছে ফুলৰ পাত কিছুমান আমি কৰিছোঁ আপোনাৰ শৰাই আছে ট্ৰে আছে সাপোজ আমি চাহ তাহ দিবৰ কাৰণে আমি ট্ৰে এখন দিব পাৰোঁ ফল মূল আমি এনেকে বাকী টাইপত আমি দিব পাৰোঁ চ' আমি এইটো প্ৰায় বাঁহক আচলতে সেউজীয়া সোণ বুলি কোৱা হয় স্নোন এজ গ্ৰীণ গ'ল্ড বুলি কোৱা হয় অইন গছতকৈ 33% বাঁহ গছে অক্সিজেন জেনেৰেট কৰে চ' সেইকাৰণে একৰ সেউজীয়া সোণ বুলি কোৱা হয় আৰু গছ কাটিলে গোটেই ধ্বংস হৈ গৈছে বাঁহ এটা তৃণ হয় কাটিলে আকৌ সোনকালে আকৌ ডাঙৰ হৈ যায় ত' বাঁহে আপোনাক অপকাৰ নকৰে ত' আমি সেইকাৰণে বাঁহৰ আৰু স্নোন এজ এ গ্ৰীণ ষ্টীল বুলি কোৱা হয় ইয়াক এটা মিডল ক্লাছৰ ষ্টীল মানে মিডিয়াম চাইজৰ যিবিলাক মানে ষ্টীল থাকে টেনশ্যন লোৱাৰ কেপাচিটি বেংকৰ এইটো 21,000 পাউণ্ড থাকে আৰু বেংকৰ 28,000 পাউণ্ড থাকে টেনশ্যন ল'ব পৰা এনেকে বেংকৰ চাপ'জ এইটো যদি মই ৰ'দত এনেকুৱা বেংকৰ কাট কৰি যাব কিন্তু এইটো আপোনাৰ নকৰে
তো সেইটো কাৰণে এটা মিডিল ক্লাছৰ ষ্টীলতকৈ ই বেছি মজবুতি হয় আৰু বিদেশত এখানে ট্ৰেইনৰ 3 বছৰ বনাইছে তো এটা কথা বেম্বু প্ৰডাক্টৰ মাৰ্কেট আছে এতিয়া চবেই বনাইছে যিটো অৰ্গেনিক প্ৰডাক্ট হয় গছ কটা বন্ধ কৰিছে চবেই গম পাইছে যিবিলাক মানুহে সঁচাকৈ নেচাৰেল প্ৰকৃতি ভাল পায় তেওঁলোকে বাঁহক ভাল পাবই আৰু বাঁহৰ আজিকালি কাপোৰো ওলাইছে তুমি গম পাবা বিভিন্ন ধৰণৰ দেশত কাপোৰ বনাইছে ডাঙৰ কনষ্ট্ৰাকশ্যন বিল্ডিং বনাইছে ৰেলৰ চিট পৰ্যন্ত বনাইছে আৰু আমাৰ যিবিলাক ইনষ্ট্ৰুমেণ্ট হয় সেইবিলাক বনাইছে আৰু মই আজিলৈকে যিখিনি আমি ইয়াৰ পৰা কৰিলোঁ মই পাঞ্জাৱ হাৰিয়ানা ধুনীয়াকৈ পাইছোঁ আমাৰ অসমৰ মানুহবিলাকে হয়তো বুজি পোৱা নাই বা এতিয়াও ব্যৱহাৰ কৰিছে যিবিলাকে সঁচাকৈ প্ৰকৃতি ভাল পায় তেওঁলোকে আহে কিন্তু মোৰ ওচৰতে আৰু মাৰ্কেটৰ কাৰণে মোৰ এতিয়ালৈকে অসুবিধা হোৱা নাই আমাৰ ইয়ালৈ আহিলা মই প্ৰত্যেকজন ব্যক্তিকে এটাকৈ গছপুলি উপহাৰ দিওঁ কাৰণ এটা অকল দিৱসলৈ ৰখি নাথাকোঁ প্ৰত্যেক দিনাই প্ৰত্যেকজন ব্যক্তিয়ে যদি এটাকো পুলি ৰুৱে আৰু পৃথিৱীখন সেউজীয়া হ'ব আৰু সেইটো এটা মোৰ ক্ষুদ্ৰ প্ৰয়াস মোৰ প্ৰয়াসে যদি পৃথিৱীখন সেউজীয়াত কৰাত সহায় হয় মই গৌৰৱান্বিত অনুভৱ কৰোঁ আৰু তোমাক এইটো পুলি দিছোঁ ইয়াৰ নাম কি জানানে নৰসিংহ নৰসিংহৰ অৰ্থটো চাগে তুমি গম পোৱা নৰসিংহৰ নামটো শুনিছা চাগৈ কি বাৰু কোৱাচোন আমাৰ পুৰণি মই হিষ্ট্ৰীত শুনিছিলোঁ মানে মাইথলজিকেলি নৰসিংহ ৰূপ লৈ আহিছিলে আমাৰ বিষ্ণু ভগৱানে প্ৰহ্লাদক বচাবৰ কাৰণে চ' এতিয়া মই ইয়াক কিয় ক'লো গম পোৱা নে ইয়াৰ পুলিটোৰ নামো নৰসিংহ ভগৱানে বিষ্ণুৱে কিয় অৱতাৰ লৈছিলে দুষ্টক দমন কৰিবলৈ আৰু শিষ্যক ৰক্ষা কৰিবলৈ অৰ্থাৎ আমাৰ শৰীৰটো প্ৰহ্লাদ হয় আৰু আমাৰ ৰোগবিলাক কি হয় হিৰণ্যকশিপুৰৰ দৰে অত্যাচাৰী হয় তো আমি তাক বচাবৰ কাৰণে শৰীৰটোক নিৰোগী কৰি ৰাখিবৰ কাৰণে ভগৱানে কৈছে যে আপুনি নৰসিংহ পাত খাওক নৰসিংহ পাতত এ আৰু ভিটামিন চি পোৱা যায় আৰু তেজ পৰিশোধ মানে পিউৰিফাইড কৰে আমি যে সকলোৱে চাটনি খাওঁ লিভাৰটো ঠিক কৰি ৰাখে ডাইজেষ্ট কেপাচিটি ঠিক কৰি ৰাখে স্কিনটো ভাল কৰি ৰাখে এণ্টি অক্সিডেণ্ট হয় আমাৰ ৰোগ মানে প্ৰতিৰোধ ক্ষমতাটো বাঢ়ি যায় আৰু কলেষ্ট্ৰল লেভেলটো কমাই দিয়ে মানে যিটো নৰ্মেল থাকিব লাগে সেইটো থাকে আৰু নিৰোগী হোৱাত সহায় কৰে সেইকাৰণে আমাৰ যেতিয়া শৰীৰটো সুস্থ হৈ থাকিব হাৰ্টটো ঠিক হৈ থাকিব লিভাৰ ঠিক হৈ তোমাৰ বেমাৰে কেনেকৈ এটেক কৰিব চ' মই তোমাক নিৰোগী হওক আৰু সেই অনুপাতে মই সকলোকে অনুৰোধ কৰিম আপোনালোকে এটলিষ্ট সদায় খাওঁতে এইটো এজোপা গছ হয় আমি কওঁ নৰসিংহ পাত খাবলৈ মই অনুৰোধ কৰিছোঁ থেংক ইউ মোক এইটো দিয়াৰ কাৰণে আৰু আপোনাৰ ওচৰত আহি পিনে ভাল লাগিলে যদিহে ভিডিঅ'টো চাই কিবা হ'লেও শিকিছে আৰু অলপমান হ'লেও ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু মই অনুৰোধ কৰিম মোৰ শুভাকাংক্ষীসকলক তেওঁ এটা প্ৰয়াস কৰিছে সমাজলৈ এটা পজিটিভ বাৰ্তা দিবলৈ চেষ্টা কৰিছে আচলতে প্ৰত্যেকজন মানুহে ভাল মানুহ প্ৰত্যেকে কিবা নহয় কিবা এটা ভাল কাম কৰে তাৰ এটা অংশ হ'ল এই সেউজীয়া অনুভৱটো তেওঁ ৰাইজৰ মাজত বিলাব বিচাৰিছে মই সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে অনুগ্ৰহ কৰি তেওঁৰ ভিডিঅ'টো শ্বেয়াৰ কৰক তেওঁ কাম কৰাই যোৱাত সহযোগ কৰক আশীৰ্বাদ কৰক আৰু ময়ো মোৰ অনুভৱখিনি যদি কাৰোবাৰ অন্তৰত অকণমানো স্থান পায় মই মোৰ কাৰণে কৃতাৰ্থ বুলি ভাবিম আৰু কোনোবাই যে কিবা জানিব বিচাৰে আমাৰ সেউজ জীৱনলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তোমাক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আগবাঢ়ি যোৱা থেংক ইউ ধন্যবাদ আৰু লাষ্টত আপুনি আপোনাৰ লোকেশ্যনটো এবাৰ ভালকৈ কৈ দিয়ক মই লোকেশ্যনটো আপোনালোকে গুগল মেপত গ'লে সেউজ জীৱন বুলি গম পাব চাৰ্চ কৰিব পলিটেকনিকৰ ওচৰতে আপুনি যোনফাল তিনিচুকীয়া ফালৰ পৰা আহিলেও আপোনাৰ পলিটেকনিকলৈ অহা বাইপাছেদি আহিব পাৰে এটা চাইনবোৰ্ড মৰা আছে আৰু আপুনি মোহনবাৰীৰ ফালৰ পৰা আহিলে যিকোনো ছাইডত আহিলে আমাৰ লোকেশ্যন দিয়া আছে আৰু চাইনবোৰ্ডো মৰা আছে অসুবিধা একো নহয় সেউজ জীৱন বুলি ক'লে আপোনালোকে গম পাব আৰু মই অনুৰোধ কৰিম আপোনালোকে আমাৰ ইয়াত এবাৰ আহক থেংক ইউ